মই মহলদাৰ হয় হাউলি বজাৰত। গতিকে এই ব্যৱসায়ীসকলে কেৱল যিমান সমস্যা আহে চব সমস্যাখিনি মহলদাৰক ধৰে। ৰাতিপুৱাই উত্তেজনাপূৰ্ণ পৰিৱেশ, তেওঁলোকে খাজনা নিদিয়ে, আমাৰ লগত বেয়া ধৰণৰ এটা উদ্ভণ্ডালি কৰি আছে। তেওঁলোকে যে আমাৰ বজাৰখন ঠিক কৰি দিব লাগে, তেওঁলোকে মানে ভাগৰি পৰিছে, বহুত দিন হ'ল কৈ আছে। আৰু আমি যিখিনি মহলদাৰ আছোঁ গোটেইখিনি মহলদাৰে মিলি মানে এই বজাৰৰ যিটো এলেকা, এই এলেকা যিজন কমিশ্যনাৰ, ৱাৰ্ড কমিশ্যনাৰ, তেখেতক আমি অৱগত কৰাইছোঁ বহুবাৰ, নগৰ সমিতিক অৱগত কৰাইছোঁ। তৎসত্বেও যোৱা 20 তাৰিখে যে কেৱল মৌখিকভাৱে জনালে নহ'ব, আমি লিখিতভাৱে এখন এপ্লিকেশ্যন আমি গোটেইকেইজন মহলদাৰে গৈ দিছোঁ যে বজাৰৰ যিটো কদৰ্যময় পৰিৱেশ, তাৰমানে এতিয়া যিখিনি ঠাই আছে তাৰ 60% ঠাইয়েই পানী। আপোনালোকে ভিডিঅ' কৰি চাওক, ইফালে মোৰ পিছত আপোনালোকে ভিডিঅ'টো কৰিব, ক'ত ক'ত পানী আছে আপোনালোকে দেখাম। গতিকে এই পানীৰ মাজত মৰাপাট হ'ল শুকান বস্তু, এই মৰাপাটটো আৰু পানীত আনি নমাব নোৱাৰে। মৰাপাট নমোৱাৰ কাৰণে এটা শুকান ঠাই লাগে। তাৰ কাৰণে নগৰ সমিতিক আমি যোৱা সোমবাৰে ক'লোঁ যে বুধবাৰে বজাৰ আছে, গতিকে অন্ততঃ সোমবাৰ আজি আছে বা মঙলবাৰৰ ভিতৰত আপোনালোকে বজাৰখন চাফা কৰি অলপ মাটি আৰু শিল বালি পেলাই দিলে আৰু পানীখিনি ড্ৰেইনলৈকে কানেক্ট কৰি দিলে আমাৰ সমস্যাটো সমাধান হৈ যাব। আমাক নগৰ সমিতিৰ ফালৰ পৰা লগে লগে জনালে যে আমাৰ মানুহ পঠাই দিছোঁ, কাম হৈ যাব। কিন্তু আজি আহি চালোঁ বজাৰত কাম হোৱাটো দূৰৰ কথা, দুখন পিলপিলি ইয়াত বোকাত আবদ্ধ হৈ গৈছে, গাড়ী এখন পাল্টি মাৰি গৈছে। আৰু আমাৰ যি এইটো ঘৰ আছে বিল্ডিং, এই বিল্ডিংটো পাৰ হৈও দুই এখন দোকানীয়ে বলপূৰ্বকভাৱে দোকান কৰি থৈছে। এইখিনি উচ্ছেদ কৰাৰ সময়ত উচ্ছেদ কৰে, পিছত হৈ নিজে নিজে আকৌ ঘৰ কৰে, আমি গমেই নাপাওঁ। যিদিনা মানে বুধবাৰ গৈ বৃহস্পতিবাৰ শুক্ৰবাৰৰ ভিতৰত তেওঁলোকে আকৌ মানে হাট বজাৰ যেতিয়া নহয় ডেইলি বজাৰত আহি তেওঁলোকে কৰি পেলায়। গতিকে এইখিনিও যাতে উচ্ছেদ কৰি দিয়ে, মৰাপাট বজাৰত যি অনাধিকাৰ যি দোকান আছে এইখিনি উচ্ছেদ কৰি দিব লাগে। আৰু য'ত য'ত বোকা পানী আছে বা পানী আবদ্ধ হৈ আছে, এইখিনি শিল বালি পেলাই আমাক ঠিক কৰি দিব লাগে। এইখিনি টানি অনুৰোধ জনাইছোঁ মিডিয়াৰ জৰিয়তে, যিহেতু আমি উচিত টেণ্ডাৰৰ জৰিয়তে, উচিত টকাৰ জৰিয়তে বজাৰ লৈছোঁ। গতিকে তেওঁলোকে যদি কিনা বেচা বন্ধ কৰি দিয়ে, তেওঁলোকে যদি খাজনা নিদিয়ে, আমি টকা ক'ত পাম? আমাৰ লোকচান হ'ব। গতিকে এইখিনি আমি চৰকাৰক অনুৰোধ জনাইছোঁ, মানে পৌৰসভাক, সভানেত্ৰীক অনুৰোধ জনাইছোঁ, কাৰ্যবাহী বিষয়াক অনুৰোধ জনাইছোঁ, ঠিক কৰি দিয়ক। নহ'লে পৰৱৰ্তী সময়ত ব্যৱসায়ীসকলে যি আন্দোলন গ্ৰহণ কৰিব, তেওঁলোকে যদি নগৰ সমিতিক ধৰ্ণা বা প্ৰতিবাদী কাৰ্যসূচী লয়, আমিও তাত সহযোগ কৰিম। ধন্যবাদ।